वेलकाम बैक टू माय यूट्यूब चैनल पूर्णिमास ब्लॉग की खबर सकलोरे निश्चय भाले आछे अन्य एटी भिडिओले मैं आपनालोक सकलोके स्वागतम जनाइछो लगते आज भिडिओটো आरम्भ करि दिसु कि देखुवाब पारो कि देखुवाब नोवारो नाजानो किन्तु आपनालोके भिडिओটো हेखলৈके चाइ থাকিব এতিয়া আজিটো केनेকুৱা र'द दिसे आपनालोके देखिसे बाहिर पिने पुरा र'द दि आछे आरो মই এতিয়া फेस पैक এটা लगाम বুলি ভাবিছো मुखत तो বলকচোন भिडिओটো आपनालोके চাই থাকক एया मैं बेसनर फेस पैक रेडी कर लैसो और इते बहुत किबा दिलो किन्तु कि दिलो हेबुर आपनालोक इमान আজি डिटेल्सत नकलो कारण एटु भिडिओ मैं आपनालोकলৈ पिছত লৈ আহিम गतिके এতিয়া मैं एखिनि मोर मुखत एप्लाई करि लও अलग देरी राखी पिছত परिष्कार पानीरे मुखখন धुই दिलो बहुत बेसी गरम दिसे আজি দেখিছে কিমান ৰ'দ দি আছে বাহিৰত আৰু এতিয়া অকনমান ফ্ৰেছ লাগিছে বাৰু गतिके भिडिओটো आपनालोके हेखলৈকে চাই থাকিব এতিয়া মই খাবৰ কাৰণে কিবা এটা বনাম আৰু কি বনাও आपनालोकको দেখুৱাই দিম আৰু মই এতিয়া বনাম মেগি যেটো মোৰ মেগি বহুত বেছি ফেভাৰিট হয় আৰু মেগি বনাবলৈ কোনে নাজানে সকলোৱে জানে হলেও বাৰু আজি মোৰ ষ্টাইলত মানে মই যেনেকৈ খাও তেনেকৈ आपनालोকৰ লগত ৰেচিপিটো শেয়াৰ কৰিম বুলি ভাবিছো গতিকে মই বস্তুখিনি ৰেডি কৰি লও आपनालोके भिडिओটো হেখলৈকে চাই থাকিব বলক তেন্তে আমি বস্তুখিনি ৰেডি কৰি লৈছো তাৰ কাৰণে আমি বিলাহী কাটি লৈছো সৰু সৰুকৈ দুটা লগতে পিয়াজ এটা কাটি লৈছো আৰু জলকীয়া এটা জলকীয়া যেহেতু মই কমকৈ ব্যৱহাৰ কৰিম এয়া মই কেৰাহীখনত তেল গৰম হ'বলৈ দিছো তাৰ পিছত ইয়াত দিছো কাটি লোৱা পিয়াজখিনি পিয়াজখিনি আমি ৰঙচুৱা হোৱালৈকে অকমান ভাজি লম তাৰ পিছত ইয়াত দিম আদা নহৰুৰ পেষ্ট সেইখিনি আমি কেঁচা গোন্ধটো যোৱালৈকে ভাজি লম তাৰপিছত ইয়াত আমি কাটি লোৱা বিলাহীখিনি দি দিছো আৰু সেইখিনি ভালদৰে লৰাই লম এই গোটেইখিনি আমি অকমান সিজি যোৱালৈকে ৰাখি দিম এতিয়া আমি ইয়াত এড কৰিম হালধি গুড়ি তাৰপিছত সোৱাদ অনুসৰি নিমখ এতিয়া আমি এই গোটেইখিনি ভালদৰে মিহলাই ল'ম এতিয়া আমি ইয়াত মছলা ব্যৱহাৰ কৰিম प्रथमते दिसो या जालुकर गुड़ी तारपिছত या गरम मसलार गुड़ी और या आमी दिसो जीरा गुड़ी এতিয়া এইখিনি ভালদৰে লৰাই লম
এতিয়া আমি ইয়াত 1 কাপৰ জোখেৰে পানী দি ল'ম। এতিয়া মই ইয়াত মেগী 2 পেকেট ভাঙি দিম। আমি দেখিছোঁ যে ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া ভালদৰে এইখিনি লৰাই ল'ম। এতিয়া আমি ইয়াত মছলা 2 পেকেট মিলাই ল'ম। মেগী মছলা 2 পেকেট। এয়া আপোনালোকে দেখিছে যে ধুনীয়াকৈ কালাৰ আহি গৈছে। এয়া ধুনীয়াকৈ আমাৰ মেগী তৈয়াৰ হৈ গৈছে আৰু এতিয়া গেছটো অফ কৰি দিলেই হ'ল। এই ধুনীয়া গ্ৰেভি টাইপ হৈ লৈছে। আমাৰ মেগী ৰেডি হৈ গৈছে। এতিয়া মই মেগী খাওঁ আৰু আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই।